खुलुमबाय स्टुडियो आं रबन बसुमतारी 3 नं श्रीरामपुर बियाबनि 1 नं चिमुलटाफु गामियाव इउ पिपल दलनि जयनिं हाबाफारि इउ पिपलनि बिजाथि विल्सन हास्तानि नुजाथिनायाव बियाबनि गुबुन गुबुन गामिनिफ्राय सा 50 निबो बांसिन गुबुन गुबुन दलनि सुबुंफोरा गाव गावनि राजखान्थि दोलोखौ नागारनानै नेमखान्थि बायदियै इउ पिपल दलाव जयनिं जाफैदों। बे हाबाफारियाव बाहागो लानाय सुबुंफोरा दोलोनि खौसेथि आरो बियाबनि जौगाखांनायनि थाखाय खौसेयै खामानि मावगोन होनना समायखिरा लायो। बिथां विल्सन हास्ताया इउ पिपल दोलोआव गोदानै हाबफैनाय सुबुंफोरखौ साबायखर बावो आरो दोलोनि आदर्श आरो थांखिफोरनि सायाव सावरायलायो। बिथाङा खौरांनि गेजेरजों बुङो दि इउ पिपल दोलोनि आफादगिरि प्रमद बर'आ सासे गोजोननि दैदेनगिरि आरो बिथांनि दैदेननायाव गासै बिटिआरआव गोजोन फैदों, जायनि थाखाय दिनै गासै हारि आरो धोरोमनि सुबुंफोरा इउ पिपल दोलोआव हाबनो हादों। गुबुन फारसेथिं इउ पिपल दोलोनि गुबुन गुबुन दैदेनगिरिफोरा खौसे जानायनि गेजेरजों बियाबाव दोलोनि बिथाया बांसिन गोख्रों जागोन होनना फोरमायो बिथां विल्सन हास्ताया। আপোনালোকে সকলোৱে নিশ্চয় চাই আছে যে আমাৰ ইউপিপিএল দলৰ হৈ যি ধৰণে কাম কাজ আমি আৰম্ভ কৰিছিলোঁ মই আগৰে পৰা কৈ আছোঁ দলৰ পৰা এটা ইনষ্ট্ৰাকশ্যন আছিল ফেব্ৰুৱাৰী মাৰ্চ মাহতে সমষ্টিত জিকিব লাগিব। সেই মৰ্মে আমি ফেব্ৰুৱাৰী মাৰ্চ মাহতে ৰেডি কৰি থৈছিলোঁ, জিকাৰ এটা অংক আনি পেলাইছিলোঁ আৰু বৰ্তমানলৈকে মই কৈছোঁ যে আমাৰ 20,000তকৈ অধিক অনলাইন অফলাইন মেম্বাৰ্ছ হৈ গ'ল আৰু সেই মৰ্মে আমাৰ যিকোনো দলে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰক না কিয় আমি ইয়াত আগৰ পৰাই অলৰেডি জিকি আছিলোঁ। কিন্তু আমাৰ মাজত এতিয়া ভাল হ'ল যে ক'ব লাগিব যে সকলো ৰাইজে এতিয়া সজাগ হৈ গৈছে, সচেতন হৈ গৈছে, তেখেতসকলে বুজি পাইছে ইউ পি পি এল দলৰ বাহিৰে বেলেগ আৰু কোনো ইয়াত অপশ্যন নাই আৰু সেইকাৰণে তেখেতসকলে ইউ পি পি এল দলত যোগদান কৰি আছে দৈনন্দিন আৰু আমাৰ হাত শক্তিশালী হৈ আছে, মজবুত হৈ আছে। বিভিন্নজনে দলখন তেখেতসকলে নিজৰ যিটো প্ৰাৰ্থিত্ব সেইখনো উইথড্ৰ কৰিছে, কেণ্ডিডেটচাৰো উইথড্ৰ কৰিছে। কেণ্ডিডেটচাৰ উইথড্ৰ কৰাৰ পিছত এইখন দলত আজি এ পি বিৰ বহুত কেইজন মানে আমাৰ নেতা তেখেতসকলে বিশেষকৈ যিজন প্ৰাৰ্থী আছিল অলচেন কুমাৰ কিস্কু তেখেতৰ নেতৃত্বত আজি এইখন দলত যোগদান কৰিলে। তো তেনেকুৱা শুভ লক্ষণ আমি দেখা পাই আছোঁ আৰু ইয়াত চিমুলটাপুত আহি আকৌ এটা শুভ লক্ষণ দেখা পালোঁ যে বৃহৎ সংখ্যাত ইয়াত আমাৰ সংখ্যালঘু জনগোষ্ঠীৰ পৰা মাইনৰিটি জনগোষ্ঠীৰ পৰা ইয়াত মানে আমাৰ দলত যোগদান কৰিছে, তেখেতসকলে সমৰ্থন জনাইছে। কাৰণ সংখ্যালঘু জনসাধাৰণ এতিয়া সজাগ হৈ গৈছে, সচেতন হৈ গৈছে। তেখেতসকলৰ কথা যে আমি BTCত বসবাস কৰিব লাগিব, ইয়াত যি দলে আমাৰ কাৰণে ভাল চিন্তা কৰিব, আমাক যি দলে সন্মান জনাইছে ভাল পায় সেই দলটোক আৰু সেই নেতৃবৰ্গৰ লগতে আমি থকাটো উচিত হ'ব, আমাৰ কাৰণে মানে বুদ্ধিমানৰ কাম হ'ব। তো সেইকাৰণে আজিৰ তাৰিখত আপোনালোকে চাইছে যে বহুত সংখ্যালঘুৰ পৰাও আমাৰ ইউ পি পি এল দলত যোগদান কৰি আছে। আমাৰ ইউ পি পি এল দলৰ হাত অলৰেডি মজবুত আছিল, এতিয়া ডাবল মজবুত হৈ আছে। এতিয়া মই হিচাপ দি ক'লোঁ আপোনালোকে যদি চাইছে যে 10,000 পৰা 12,000ত আগত যদি কোনোবাই জিকিছে ইয়াত, মই আগৰে পৰা কৈ আছোঁ আমাৰ মেম্বাৰশ্বিপ 20,000 হৈ গ'ল। সেইটোৱে কয়, এতিয়া ফুল কনফিডেন্সৰ কথা কোনো কোৱাৰ দৰকাৰ নাই। সেই কথাখিনিতে উত্তৰ আছে, আপোনালোকে উত্তৰ পাই গৈছে। আৰু আজিৰ তাৰিখত যিটো যোগদান কাৰ্যসূচী আপোনালোকে চালে সেইটোৰ পৰাই আপোনালোকে উত্তৰ পাই গৈছে যে ইয়াৰ পৰা কোনে জিকিব কোনে হাৰিব। ধন্যবাদ। আপোনালোকে কি ভাবে? চাওক, কোনে জিকিব নিজিকিব সেইটো আমাৰ ৰাইজেহে সিদ্ধান্ত ল'ব। ইয়াত কোনেও ক'ব নোৱাৰে যে মানে অমুকে জিকিব তমুকে জিকিব, ইমান ভোটৰ ব্যৱধানত জিকিম তমুন ভোটৰ ব্যৱধানত জিকিম, সেইটো কোনেও ক'ব নোৱাৰিব। এইটো গোটেইখিনি নিৰ্ভৰ কৰে ৰাইজৰ ওপৰত। তেখেতসকলে যি সিদ্ধান্ত ল'ব সেই মৰ্মে হ'ব। কিন্তু আমি এতিয়া বৰ্তমান চাইছোঁ যে যিবিলাক মানে বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাক কাৰ্যসূচীবিলাক চলি আছে, যি ধৰণে যোৱা 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক সন্মান জনোৱা হৈছে, সকলো ধৰ্মাৱলম্বীৰ মানুহক সন্মান জনোৱা হৈছে। সেইকাৰণে আমি এটা গেৰেণ্টি সহকাৰে ক'ব পাৰিছোঁ যে ৰাইজ এতিয়া শান্তিৰ লগত আছে, ৰাইজ এতিয়া উন্নতিৰ কাৰণে আছে, সমন্বয়ৰ কাৰণে আছে। আৰু সেইকাৰণে এতিয়া আমি কনফিডেণ্ট ক'ব পাৰোঁ যে সঁচাকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতেহে ইউ পি পি এল দলৰ নেতৃত্বতহে চৰকাৰ গঠন হ'ব। কিন্তু BPFে যোৱা 17 বছৰত যিটো লুণ্ঠন ৰাজ চলালে, যিটো অশান্তিময় পৰিৱেশ ইয়াত সৃষ্টি কৰিলে, বিভিন্ন ধৰণৰ জাতিগত সংঘাত যিটো হ'ল, বিভিন্ন ধৰণৰ আমাৰ নেতৃবৰ্গক আমি হেৰুৱাব লগা হৈ গ'ল, যি অশান্তিময় পৰিৱেশত আমি থাকিব লগা হৈ গ'ল। ৰাইজ এতিয়া সজাগ আৰু সচেতন হৈ গ'ল। তেখেতসকলে কেতিয়াও মানে অশান্তিৰ কাৰণে ইয়াত ভোটদান নকৰে, কেতিয়াও ভয়ত থকাৰ কাৰণে ভোটদান নকৰে, বৰঞ্চ ইয়াত যি সাহস দিছে, সুৰক্ষা প্ৰদান কৰিছে, শান্তি দিছে প্ৰমোদ বড়ো ডাঙৰীয়া ইউ পি পি এল দল, সেইটোৰ প্ৰতিহে ৰাইজ আছে, আস্থা আছে, বিশ্বাস আছে আৰু এই দলৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব। এতিয়া ক'ব লাগিব যে কোনোবাই যদি আন্দোলন কৰিছে, আপুনি চৰকাৰত আছিল, আপুনি ক্ষমতাত আছিল,
আপোনাৰ লগত প্ৰশাসন আছিল, আপুনি কিয় কণ্ট্ৰল কৰিব নোৱাৰিলে? তাৰমানে ইউ আৰ ইউজলেছ, আপোনাৰ কোনো ক্ষমতা আপুনি ব্যৱহাৰ কৰিবলৈ নাজানে, আপুনি কোনো কামত আপোনাৰ নিজৰ ক্ষমতাটো মানে সুব্যৱহাৰ কৰিব নোৱাৰিলে। তো সেইকাৰণে আপোনাৰ সেইটোৰ কোৱালিটিয়ে নাই, সেইটোৱে প্ৰমাণ কৰিছে আপোনাৰ কোৱালিটি নাই। কিয় আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত, প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন হোৱাৰ পিছতো আপোনালোকে সকলোৱে জানে দুবাৰ জংগলত অস্ত্ৰধাৰী সংগঠন গ'ল। এটাই বাৰ্মা বৰ্ডাৰ পাই গৈছিল, ম্যানমাৰ বৰ্ডাৰ, এটাই ভূটান পাই গৈছিল। কিয় তেখেতসকলক ঘূৰোৱা অনা হোৱা নাই? তো এইটোৱেতো প্ৰমাণিত কৰিলে কাৰ দক্ষতা আছে, কাৰ কেপাচিটি, কোৱালিটি, গুণ আছে। সেইটোৱে প্ৰমাণ জল পট স্পষ্ট হৈ যায় কাৰ নেতৃত্ব দিয়াৰ গুণ আছে।